তো আজি বিয়া আছে, আমি বিয়া খাবলৈ যাম আৰু কাপোৰ চিলেক্ট কৰি আছে কোনযোৰ পিন্ধে তাই। গোটেই আলমাৰি খুচুৰি বৰবাদ, কিন্তু এইযোৰ কাপোৰ পোৱা নাই এতিয়ালৈকে কি পিন্ধিব ডিচাইড কৰি পোৱা নাই। মই চাই দিওঁ অলপমান। এইবিলাক নালাগে পিন্ধিবলৈ, অলপ কাৰা কাপোৰবিলাক পিন্ধিলে ভাল লাগিব ন। আজি বিয়া পাৰ্টিত অলপমান হেৰি লাগে, অলপ কাৰা টাইপৰ হয় নাই? নালাগে, ইমান চিম্পুল। ৰঙা চঙা এইবিলাক কাপোৰ নাই নেকি তোৰ? কোনটো? এইযোৰ ভাল লাগিব। এইযোৰ ক'ৰবাত পিন্ধিছিল, মাজৰ বিয়াত পিন্ধিছিলে তই? বাবাৰ বিয়াত কিনিছিলো মই। তই মাজৰ বিয়াতো পিন্ধিছিলি? মাজৰ বিয়াতো কিনিছিলো, মনত আছে। অফকোৰ্স ফটো নাই নেকি? দুনিয়াভৰ ফটো মাখা জমা হৈ আছে। মাজৰ বিয়াৰ ফটো আছে নেকি? সেইকাৰণেতো এইবিলাক ভালে, ফটোবিলাক জমা কৰি একো লাভ নাই। দুনিয়াভৰ মেমৰি খায়। এটা চেনেল খুলিব, খুলি ব্লগ বনাব, ব্লগ বনাই পেলাই তাতে দুনিয়াভৰবিলাক থৈ দিব আৰু লাইফ টাইমৰ কাৰণে একো প্ৰব্লেম নহয়, আৰু চাই থাকিবও পাৰিব হয় নাই? জেনেৰেশ্যন জেনেৰেশ্যন এটাৰ পিছত এটা চাই আমাৰ মাহঁতে কেনেকুৱা কি কৰিছিলে, আমাৰ দাদাহঁতে কি কৰিছিলে, সেইবিলাক বাপৰে এখন জংঘল। ভাল লাগিব, পিন্ধাব পাৰো। বাপৰে এইখিনি গোটেই মই ঠিক কৰিম। ইয়াৰ পৰা কোনযোৰ চিলেক্ট কৰ, তই কোনযোৰ পিন্ধিবি? ৰঙাযোৰ? কাপোৰৰ দোকান আৰু এটা আলমাৰি আছে পিছে, তাতো একাল আছে। তথাপি কাপোৰেই নাই মাইকী মানুহ বিলাকৰ। অলপ ভালকে যাম, মানে দেখিলে অলপ ধুনীয়া লাগক। জাপা লক্ষণ চাই জোকাই দিব মন গৈছে তোক দেখি পোনে মোক। আমাৰ আখে ৰাখিলে কি কৰিছ তহঁতে, কথা। এই লাকি কাপোৰ বিলাক চিজিল কৰিছে মানে গোটেই বৰবাদ কৰি থৈ দিছে। এতিয়া মই ঠিক কৰিব লাগে। চ' ফাইনেলি এটা কাম হৈ গ'ল, কাপোৰ চিলেকশ্যন হৈ গ'ল। এতিয়া আৰু কি কৰিম? এতিয়া মোৰ চিলেকশ্যন কৰিব আছে। মই কাপোৰ চিলেকশ্যন কৰিব আছে এতিয়া। চাওঁ কি পাওঁ এতিয়া, কি পিন্ধো। মই শকত হৈছো বিৰাট শকত দেখিছে এতিয়া। সি নিজে ভাত খাইও পাহৰি থাকে ন, সি বেচাৰা খেলি থাকিবই নাপায় যে। সি দিনৰ দিনটো স্কুলৰ পৰা টিউচনৰ পৰা আহি কোনো মতে আহেহে ঘৰত, গধূলি আকৌ শুয়ে যায়, আকৌ পিছদিনা আকৌ তাৰ ষ্টাৰ্ট একে ডিউটি। কিমান শকত হৈছো মই, ভালে লাগিছে। কেৰাকে চাই নাথাকিবি এনেকে।